নমস্কাৰ আসাম পুলিচত আহিবলগীয়া আজি কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞান লৈ আহিছোঁ যিকেইটা আপোনালোকৰ বাবে সহায়ক হ'ব। আহকচোন চাওঁ সেই সাধাৰণ জ্ঞানকেইটা। প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি ঘৰ জেউতী। 2 নম্বৰ কুৱেশ্যনটো চাওঁচোন আহক। ভাৰতৰ প্ৰথম সবাক চলচ্চিত্ৰ কি? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি আলম আৰা। কুৱেশ্যন নম্বৰ 3 অসমত কিমানখন তেল শোধনাগাৰ আছে? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ 4। ইয়াৰ পাছৰ প্ৰশ্নটো চাওঁচোন আহক। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী কি? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ পৰ্ট ব্লেয়াৰ। নেক্সট কুৱেশ্যনটো চাওঁচোন আহক। ভাৰতত আধুনিক নৃত্যৰ পিতৃ হিচাপে কাক জনা যায়? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি উদয় শংকৰ। কুৱেশ্যন নম্বৰ 6 ৱেটিং ফৰ এ ভিজা কাৰ আত্মজীৱনী? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ ভীমৰাও ৰামজী আম্বেদকাৰ। নেক্সট কুৱেশ্যনটো চাওঁচোন আহক। এবছৰত লোকসভাৰ কিমানটা অধিৱেশন অনুষ্ঠিত হয়? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ 3খন। নেক্সট কুৱেশ্যনটো চাওঁচোন আহক। কোন ঠাইক কুইন অফ ডিক্কান বুলি কোৱা হয়? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি পুনে। নেক্সট কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনটো পাহাৰক নীলা পৰ্বত বুলি কোৱা হয়? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি নীলগিৰি পাহাৰ। কুৱেশ্যন নম্বৰ 10 নীলগিৰি পাহাৰৰ সৰ্বোচ্চ শৃংগ কোনটো? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি ডোভা বেটা। কুৱেশ্যন নম্বৰ 11 লাহু কোনখন ৰাজ্যৰ নৃত্যশৈলী? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি মেঘালয়। নেক্সট কুৱেশ্যনটো হৈছে প্ৰতি বছৰে অসমৰ কোনখন চহৰত চাহ উৎসৱ পালন কৰা হয়? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি যোৰহাট। কুৱেশ্যন নম্বৰ 13 সুভাষ চন্দ্ৰ বসুৰ ৰাজনৈতিক গুৰু কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি চিত্তৰঞ্জন দাস। কুৱেশ্যন নম্বৰ 14 সংবিধান অনুসৰি ভাৰতত বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ ক্ষমতা কাৰ আছে? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটো হৈছে কাৰ্মেট পৰ্বত শৃংগ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব এ উত্তৰাখণ্ড। প্ৰশ্ন 16 অসমত কেতিয়া বিহু নৃত্য প্ৰদৰ্শনৰ বিশ্ব অভিলেখ কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি 14 এপ্ৰিল 2023। নেক্সট কুৱেশ্যনটো হৈছে ৰামায়ণৰ প্ৰথম গৰাকী অসমীয়া অনুবাদক কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি মাধৱ কন্দলী। কুৱেশ্যন নম্বৰ 18 দ্য বুক অফ ইণ্ডিয়া 2020 ইজ ৰিটেন বাই ইণ্ডিয়া 2020 কিতাপখন কোনে লিখিছে? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি APJ আব্দুল কালাম। নেক্সট কুৱেশ্যনটো চাওঁচোন আহক। লেবাং বোমানী নৃত্য কোনখন ৰাজ্যৰ শস্য চপোৱা নৃত্য? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি ত্ৰিপুৰা। এইটো অপশ্যন বি হ'ব লাগিছিলে, ক্ষমা কৰিব। কুৱেশ্যন নম্বৰ 20 ভাৰতত অনুষ্ঠিত একমাত্ৰ মেলা য'ত এতিয়াও বিনিময় প্ৰথা আছে? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ জোনবিল মেলা। নেক্সট প্ৰশ্নটো চাওঁচোন আহক। লোকসভাৰ বৰ্তমানৰ অধ্যক্ষ কোন? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি ওম বিৰলা। নেক্সট কুৱেশ্যনটো হৈছে বন্দীনাথ কোনখন নদীৰ পাৰত অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি অলকানন্দা। কুৱেশ্যন নম্বৰ 23 কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগ কোনটো? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ ডামবুকচু। নেক্সট কুৱেশ্যনটো হৈছে আফ্ৰিকাৰ গান্ধী নামেৰে জনপ্ৰিয় কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি নেলছন মেণ্ডেলা। প্ৰশ্ন নম্বৰ 25 খানডং বান্ধ কোনখন নদীত নিৰ্মাণ কৰা হৈছে? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি কপিলী। প্ৰশ্ন 26 নিম্নলিখিত কোনখন নদীক ইয়াৰ উৎপত্তি স্থলত ভাগীৰথী বুলি কোৱা হয়? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি গংগা। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে আহোম ৰজাই নিৰ্মাণ কৰা নেঘেৰিটিং শিৱ মন্দিৰ ক'ত অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ দেৰগাঁও। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে
ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে শদিয়াৰ পৰা ধুবুৰীলৈ থকা ৰাষ্ট্ৰীয় জলপথ কোনটো? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি নেশ্যনেল ৱাটাৰৱে 2। কুৱেশ্যন নাম্বাৰ 29 সুৱেজ খালে সংযোগ কৰে। এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মেডিটেৰিয়ান চি আৰু ৰেড চি। সাধাৰণ জ্ঞানৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে অযোধ্যা কোনখন নদীৰ পাৰত অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ সৰিয়ু।